হেল্ল' এভৰিৱান, নমস্কাৰ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পানীলাওৰ বাকলিৰ এটা ভাজি ৰেচিপি। প্ৰথমতে মই পানীলাওৰ বাকলিখিনি ভালদৰে ধুই কাটি লৈছোঁ। আৰু মই প্লেট এখনত ৰেডি কৰি লৈছোঁ মিডিয়াম চাইজৰ পিঁয়াজ এটা সৰুকৈ কাটি লৈছোঁ, নহৰু, নিমখ, জলকীয়া আৰু পাঁচফোৰণ অকণমান। এতিয়া পাঁচফোৰণখিনি গৰম তেলত দি লৈছোঁ। পাঁচফোৰণখিনি অকণমান ফুটিবলৈ ধৰাত তাতে এড কৰিছোঁ জলকীয়া আৰু পিঁয়াজখিনি। আৰু মই জলকীয়া পিঁয়াজখিনি 2 মিনিটৰ বাবে এতিয়া ইয়াতে ভাজি ল'ম। অকণমান কালাৰটো চেঞ্জ হৈ আহিবলৈ ধৰিছে। এতিয়া মই ইয়াতে দি দিছোঁ কাটি ৰখা বাকলিখিনি। আৰু বাকলিখিনি দিও মই হেতাখনেৰে ভালদৰে এইখিনি লৰাই আছোঁ। আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব। এতিয়া এনেদৰে লৰাই থকাৰ পিছত মই ইয়াতে কিছুমান ড্ৰাই মছলা এড কৰি দিছোঁ। হালধি গুড়ি দিছোঁ ½ টিস্পুন, নিমখ দিছোঁ ½ টিস্পুন আৰু জীয়া জলকীয়াৰ গুড়ি অকণমান এড কৰিছিলোঁ। এতিয়া পুনৰবাৰ আকৌ হেতাখনেৰে লৰাই দিছোঁ আৰু মই ইয়াতে ঢাকনি এখন লগাই দিছোঁ। এতিয়া ঢাকনিখন মই গুচাই দেখিছোঁ ভাজিখিনিৰ পৰা তেল বিৰিঙিব ধৰিছে। আপোনালোকে ইয়াতে পানী এড নকৰিব। এতিয়া মই অকণমান জেগা উলিয়াই লৈছোঁ মাজডোখৰত আৰু ইয়াতে কণী এটা ভাঙি দিছোঁ। কণীটোৰ ওপৰত অকণমান হালধি ছটিয়াই দিছোঁ আৰু অকণমান নিমখ ছটিয়াই দিছোঁ। দি ইয়াতে অকণমান ধনিয়া পাতো এড কৰি দিছোঁ। ধনিয়া পাতটো অপশ্যনেল হয়। এতিয়া মই ভালদৰে কণীখিনি ভাঙি দিছোঁ। এই ৰেচিপিটো আপোনালোকে লুচি নাইবা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে আৰু খাবলৈ খুব ভাল লাগে ৰেচিপিটো। আপোনালোকেও ট্ৰাই কৰি চাবচোন এবাৰ। আৰু যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ এৰিছোঁ।